কৰিব চান্সেছ লাগিব না প্ৰথমবাৰ কাৰণে মইতো অধ্যক্ষ মোৰ কথাটো হ'ল কি বিধানসভাতে সব কথা পাতিব পাৰে গতিকে যিকোনো বিষয় থাকিলে বিধানসভাতে উত্থাপন হ'ব আলোচনা হ'ব গতিকে তেনেকুৱা ধৰণৰ কোনো কথা নাথাকে আৰু কোকৰাঝাৰ হোৱা হেতুকে মই অধ্যক্ষ হিচাপে সবকে মই হিতুই মানে অনুৰোধ কৰো প্ৰত্যেকজন আমাৰ সদস্যই যাতে যিকোনো বিষয়বস্তুৰ ওপৰত ভালদৰে আলোচনা কৰে কিবা থাকিলেও যুক্তি তৰ্ক সদনৰ মজিয়াতে হ'ব লাগে স্যার প্ৰাইম মিনিষ্টাৰে টুইট কৰিছে ইয়াৰ হয় ধন্যবাদ জনাইছো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যে তেখেতে আজি অসম বিধানসভা কোকৰাঝাৰক হোৱাক লৈ ইমানলৈকেও যে তেখেতে মানে কনচাৰ্ণ বা এটা কিবাটো ৰাখিছে আৰু তেওঁ শুভেচ্ছা দিছে মই তেখেতক ধন্যবাদ জনাইছো আমাৰ কাৰণে গৌৰৱৰ কথা ইমান ব্যস্ততাৰ মাজত প্ৰধানমন্ত্ৰী এজনে অসম বিধানসভা কোকৰাঝাৰৰ হোৱালৈকেও খবৰটো ৰাখিছে আৰু হিটোৰ কাৰণেও তেওঁ উইচ দিছে এইটো বহুত ডাঙৰ কথা আমাৰ দেশৰ কাৰণে আমি সব ভাৰতীয়ই হেতু লৈ মানে গৌৰৱ অনুভৱ কৰিব লাগে যে আমাৰ প্ৰধানমন্ত্ৰীয়ে সবটোৱে খবৰ ৰাখে চৰকাৰে সময়ে সময়ে বিধানসভাৰ চৰ্চা কৰা এই বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে গতিকে 6ষ্ঠ অনুসূচী এৰিয়াটো বিশেষ কৰি বড়োলেণ্ড কাৰ্বি আংলং আৰু ডিমা হাছাও এই তিনিটা 6 শিডিউল এৰিয়াৰ ক্ষেত্ৰত এই আলোচনা মই ভাবো অতিকৈ ফুল মানে প্ৰচুৰ হ'ব মানে ভাল ফল পাব বিধায়ক আৰু মন্ত্ৰী যেটো বাছৰ লগত আহিব কেনেকৈ মানে বাছৰ উঠি আহিব কেনেকুৱা নহয় তাৰমানে যাহাতে মানে তাৰ পৰা আহোঁতে কাৰো অসুবিধা নহয় আৰু বিধানসভা বুলি ক'লে এইটো হ'ল আমাৰ আটাইতকৈ মানে কি কয় টপত থকা মানে ওপৰত বিধানসভাৰ পৰাহে সব হ'ব গতিকে সেইকাৰণে তাত সবে সময়ত আহি পাব লাগিব ভালদৰে আহি পাব লাগিব ভাল পৰিৱেশত আলোচনা হ'ব লাগিব গতিকে বিভিন্ন কাৰণত যাহাতে কবাত ৰাস্তাত জামত কবাত থাকি যাব লগা নহয় একেলগে যাহাতে আহি পায় তাৰ কাৰণে বাছৰ ব্যৱস্থাটো কৰা হৈছে সবে গুৱাহাটীৰ পৰাই আহি যাব কিন্তু কোকৰাঝাৰ বঙাইগাঁও চিৰাং আৰু ধুবুৰী জিলা যেহেতু কোকৰাঝাৰৰ লগত লাগি থকা তেওঁলোকে নিজে নিজে ইয়ালৈকে আহিব পাৰিব কিন্তু তেখেতসকলে হয়তো যদি গুৱাহাটীৰ আছে গুৱাহাটীৰ একেলগে বাছতে আহিব সেইটো একো নাই সুবিধাজনকভাৱে আৰু প্ৰশাসনে যাহাতে তেওঁলোকক সবকে ইয়াতে পहुँচাই দিয়াৰ ক্ষেত্ৰত বেছিকৈ আৰু মানে চাব নালাগে কাৰণ ৰাস্তাই পদূলি কবাত জাম জঁটৰ হলে সব জিলাই তাৰ কাৰণে ব্যস্ত হ'ব লাগিব কাৰণ বিধানসভাত সবে সময়ত আহি পাব লাগিব সেইকাৰণে যাহাতে প্ৰশাসনৰো অসুবিধা নহয় সব জিলাবিলাক হিতুলৈ যাহাতে অসুবিধা নহয় প্ৰত্যেকজন মন্ত্ৰীক যাহাতে এস্কৰ্ট দিবলগীয়া নহয় এজন প্ৰটকল দিবলগীয়া নহয় গতিকে তেনেকুৱা ধৰণৰ এই বিধানসভাৰ কাৰণে যাহাতে কোনো অসুবিধা হ'ব নালাগে বেলেগ দিশত যেহেতু বাহিৰত আমি কৰিছো হেতুৰ কাৰণে সেই ব্যৱস্থাটো কৰা হৈছে এটা এস্কৰ্ট পাইলটৰে গুৱাহাটীৰ পৰা ইয়ালৈকে মন্ত্ৰী বিধায়ক সবে আহি পাব আৰু সেই এস্কৰ্ট পাইলটেদি সবে তাত গৈ পাব আৰু তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন গাড়ী ঘোঁৰা লৈ মানে এক্সক্লুসিভলি খৰচা পাতি নহয় আৰু তেনেকুৱা ল এণ্ড অৰ্ডাৰ সিচুৱেশ্যনো ক্ৰিয়েট নহয় চিএম ছাৰ আজি আহিব কালি না এইটোতো তেখেতৰ মানে শিডিউল অফিচিয়েল শিডিউলবিলাক মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ গধুৰ দায়িত্ব আছে গতিকে কেতিয়া কি কি শিডিউল হৈ থাকে সেইটোৰ লগত নিৰ্ভৰ গতিকে আপোনালোকে এইটো গম পাই যাব না প্ৰস্তুতি ৰেডি অকল অহাকালি সময়টো ৰৈ আছো 12টা বাজি গতিকে অহাকালি মানে 12 বজাত হ'ব অহাকালি 12 বজা হোৱাৰ লগে লগে সেশন চলি যাব সেশনৰ কাৰণে যি মানে লাগে আমাৰ এইটো গোটেই সম্পূৰ্ণ আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো বিধানসভা কক্ষ আছে এইটো অলৰেডি ৰেডিমেড সমত আছে গতিকে মাত্ৰ ৰৈ আছে আৰু ইয়াৰ সকলোৱে ৰৈ আছে কোকৰাঝাৰবাসী আৰু আমাৰ বিটিচিৰ চিফ ডাঙৰীয়া স্পিকাৰ ডাঙৰীয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী ডাঙৰীয়া সবে লাগি আছে ইয়াতে গতিকে গোটেইটো ৰেডি না এজেণ্ডাটো আমাৰ সেইটো হ'ল ট্ৰেডিশ্যনেল যে প্ৰথম বাজেট সেশনটোত আমাৰ গভৰ্ণৰ ডাঙৰীয়াৰ ভাষণ দিয়ে তো এইটো হ'ব কালি যেহেতু বাজেট সেশনৰ প্ৰথম দিন আৰু ইয়াৰ পিছত আমি কোকৰাঝাৰ যেহেতু হৈছে মানে তাত আমি অধ্যক্ষৰ মানে উদ্যোগত স্পিকাৰ্ছ ইনিচিয়েটিভত আমি এটা বিষয় লৈ আলোচনা কৰোঁ যেটো বিধানসভাত মানে বিভিন্ন প্ৰশ্নকালীন বা অন্যান্য শিতানত সম্ভৱ নহয় সব বিষয়টো কথা পাতা আৰু যেটো জৰুৰী বুলি ভাবে সেইকাৰণে এইবাৰ প্ৰথম মানে ঐতিহাসিক দিন হেতু অসম বিধানসভাৰ কক্ষৰ বাহিৰত বহিব
গতিকে ক'ত বহিব এইটো হ'ল 6 শিডিউল এৰিয়াৰ বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলত বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰে বিধানসভা কক্ষত বহিব সেইটোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এডভাইচ দিছে যে আমি এক্সক্লুচিভলি 6 শিডিউল এৰিয়াৰ বিষয়ে তাৰ মানে সামাজিক অৰ্থনৈতিক আৰু সকলো দিশৰ উন্নয়ন আৰু সেই কাউন্সিলটো এম্পাৱাৰমেণ্ট কৰাৰ ক্ষেত্ৰত কি মানে বিষয় আছে যিটোৰ ওপৰত অসম চৰকাৰে উদ্যোগ ল'ব পাৰে ইয়াৰ ওপৰত এটা চৰ্চা য'ত সকলো বিধায়কে পাৰ্টিচিপেট কৰিব তেওঁলোকৰ মনৰ কথা ক'ব আৰু আমাৰ 6 শিডিউল এৰিয়াৰ বিধায়কসকল আছে তেওঁলোকে 6 শিডিউল বিষয়ে চলি থকা আৰু প্ৰয়োজনীয়তা তেওঁলোকৰ কি মানে বিষয় আছে যেটো অসম চৰকাৰে উদ্যোগ ল'লে সেই এৰিয়াবিলাকক মানে সব ক্ষেত্ৰতে আগবাঢ়ি যোৱাত মানে সহজ হয় সেইবোৰ বিষয় তেওঁলোকে তাতে চৰকাৰক দৃষ্টিগোচৰ কৰাব আৰু গোটেই কথাটো বিধানসভাই চৰকাৰলৈ প্ৰেৰণ কৰিব যিমানখিনি ইয়াত আলোচনা হ'ব সেইদিনেও মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ তাতে সকলো প্ৰশ্নৰ উত্তৰ দিব আৰু যিখিনি আমি আলোচনা মানে কৰা হয় সেইটো বিষয়ত চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ কাৰণে বিধানসভাই এক মাহৰ ভিতৰত সেইটো প্ৰেৰণ কৰিব আৰু সেই হিচাপে চৰকাৰে উদ্যোগ ল'ব ঠিক তেনেকুৱা ধৰণৰ আগতে চাহ বাগানৰ ওপৰত তাৰ বসবাস কৰা মানুহখিনিৰ সমস্যাক লৈও আলোচনা হৈছিলে তাৰপিছত আজি চাহ বাগিচাৰ উন্নয়নৰ কাৰণে তাত শিক্ষাৰ পৰা আৰম্ভ কৰি বিভিন্ন দৈনন্দিন জীৱনটোত অসমৰ বাকী মানুহবিলাকে পোৱা সুযোগ সুবিধাখিনিও কেনেকৈ দিব পাৰে তাক লৈ চৰকাৰে উদ্যোগ লৈ আজি ধুনীয়াকৈ চাহ বাগিচাত বহুতখিনি কাম কৰিবলৈ সক্ষম হৈছে আৰু চাহ বাগিচাৰ মানুহখিনিও মানে আগতকৈ বহুতখিনি সুবিধা পাবলৈ সক্ষম হৈছে ঠিক তেনেকুৱা মেজৰিটিয়ে ছাপোৰ্ট কৰি তাৰ সংশোধনটো চৰকাৰে কৰিব লাগিব আৰু যদি নহয় কিবা নতুন কথা চৰকাৰৰ অনুৰোধ কৰিব আৰু চৰকাৰে এইটো সংশোধন কৰি পালে বিধায়কৰ কথামতেও সেই বিধেয়কখনত এটা বাক্য এটা শব্দ তাত ল'ব পাৰে আৰু বিধায়কসকলে যদি আপত্তি কৰে তেতিয়া চৰকাৰে এই বিধেয়কখন উঠাইও ল'ব পাৰে এইটোই আমাৰ গণতন্ত্ৰৰ মানে সেই ব্যৱস্থাটো 6 শিডিউল অঞ্চলসমূহক অধিক ক্ষমতা প্ৰদান কৰা হ'ব মানে ডেফিনেটলি সেইটো যদি আলোচনাত আহি যায় সেই আলোচনাত চৰকাৰক কি দৃষ্টিগোচৰ কৰিব বিচাৰে আমাৰ বিধায়কসকলে গতিকে ইয়াৰ ওপৰতে যদি জেনুইন হয় যদি দৰকাৰ হয় তেতিয়াহ'লে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব তাৰ কাৰণে বিধানসভাত আলোচনা হ'ব আৰু সেই বিধানসভাত ৰাইজৰ যদি কিবা আছে 6 শিডিউল এৰিয়াৰ তেওঁলোকৰ বিধায়কসকলক ক'ব পাৰে অসমৰ যিকোনো বিধায়কক যিকোনো বিটিচি কাৰ্বি আংলং আৰু ডিমা হাছাওৰ নাগৰিকে ফোনত হ'লেও ক'বাত হ'লেও জনাব পাৰে যে আমাৰ 6 শিডিউল এৰিয়াত সেইটো মানে বিষয়ত চৰকাৰক অলপ মানে ব্যৱস্থা ল'বলৈ ক'ব বুলি ক'ব পাৰে আৰু এই বিষয়বিলাক ইয়াত চৰ্চা হ'ব আৰু সেইমতে চৰকাৰে ব্যৱস্থা ল'ব